নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কাপোৰৰ তৃতীয় ভিডিঅ'টো লৈ আহিছোঁ। আজি মই বগা ৰঙৰ দুযোৰ কাপোৰ দেখাম। আহকচোন কাপোৰ কেইযোৰ চাওক। এইখন হৈছে চাদৰ। এইযোৰৰ দিকটো পদ্মিনী আৰু বাণী পাত বুইছে। চাওকচোন কেনেকুৱা লাগিছে। ইয়াত ডিজাইনটো ঘৰ কৰি দিয়া হৈছে। ইয়াত পাৰি দিছে, পতি দিয়া নাই। পাৰিটো এনে ধৰণে দিছে। আৰু ইয়াত তিনিটা ৰঙৰ ফুল দিছে, বেঙুনীয়া, কমলা আৰু সেউজীয়া। এইখন আছিল চাদৰ। এইখন হৈছে মেখেলা। মেখেলাখন চাওকচোন। ফুলবিলাক এটা ঘৰেৰি এটাত দিছে। এইযোৰ কাপোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এতিয়া চাওঁ আহক আন এযোৰ কাপোৰ। এইখন চাদৰ। এইযোৰৰ দিকটো মাছৰাজি আৰু বাণীটো পাত বুইছে। এই দুযোৰ কাপোৰ মায়ে বুইছে। ইয়াত ফুলবোৰ গোটেই গাতে দিছে। ইয়াত পাৰি দিয়া নাই, ইয়াত পতি দিছে। চাওকচোন। এইযোৰ কাপোৰ কেনেকুৱা লাগিছে ক'বচোন দেই। ইয়াত দুটা ৰঙৰ ফুল দিছে, কলা আৰু কমলা। আৰু ফুলবিলাকত এনেধৰণে ফুটনি খুৱাই দিছে। এইটো আচল। আৰু এইখন মেখেলা। আজি মই আপোনালোকক দুযোৰ কাপোৰ দেখালোঁ। এই দুযোৰ কাপোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আগৰ ভিডিঅ'কেইটাত মৰম দিয়াৰ দৰে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা থাকিল। ধন্যবাদ।